মিনি সুইমিং পুল নমস্কাৰ মই প্ৰণৱ মই তৃষ্ণা স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ বৰ্তমান ঘৰৰ ওচৰতে আছোঁ এফালে গৈছিলোঁ ফুৰি মেলি আহিলোঁ এতিয়া যাম আমি গোলাঘাট কলাক্ষেত্ৰ ধুনীয়া এখন ঠাই বহুতে আহিছে চাগে হয়তো আপুনিও আহিছে যদিও আহিছে চাওক আমাৰ এই ভিডিঅ'টোত আহক তেন্তে পলম নকৰি আমি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ আহি পাই গ'লোহি সতী সাধনী কলাক্ষেত্ৰ এয়াই হৈ গ'ল গোলাঘাট সতী সাধনী কলাক্ষেত্ৰ লগত শ্ৰীমতী মোক চিনি পায় চবে পাইছে আগৰ দুটা ভিডিঅ'ত দেখিছে চাগে বহুতে হয়তো আহিছে চাগে ভাল লাগে ইয়াত মুকলিমূৰীয়া পৰিৱেশ ধুনীয়া সুন্দৰ পৰিৱেশ বৰ্তমান ইমান মানুহ কম পূজাৰ সময় আৰু বেলেগত ব্যস্ত আছে তথাপি ইয়াত আহে মোটামুটি মানুহ আছে ইয়াতো ধুনীয়াকৈ যিটো কৰোণা মহামাৰী চলি আছে ধুনীয়াকৈ চৰকাৰৰ প্ৰট'কল গাইডলাইনছ SOP ধুনীয়াকৈ মানি ধুনীয়াকৈ টেষ্টিং কৰি সোমাব দিছে টেম্পাৰেচাৰ চেক কৰিছে আৰু চেনিটাইজিঙৰ ব্যৱস্থা কৰিছে ধুনীয়াকৈ তাৰপিছতে টিকেট কাটি এণ্ট্ৰি হ'ব দিছে আহি সোমালোঁ ধুনীয়া পৰিৱেশ ফুৰিম বুলি আহিলোঁ লগতে আপোনালোককো দেখাম বুলি আহিছোঁ চাই থাকক আপোনালোকে হয়তো আহিছে চাগে দেখিছে ধুনীয়াকৈ ইয়াতে এটাৰ কাৰণে ভাল লাগে বহুত আহল বহল জেগা স্পেচ বহুত আছে ইয়াতে আজৰি সময় কটাবৰ কাৰণে বহুতেই ভাল দেখাই আছোঁ মই ধুনীয়াকৈ আজি বিশেষ মানুহ নাই সমাগম বুলিবলৈ একেবাৰে কম তথাপিতো আছে মোটামুটি 100+ হৈ যাব চাগে তথাপিতো আছে ইয়াত ধুনীয়া এটা সুন্দৰ পৰিৱেশ সুন্দৰ এইটো পুখুৰী ইয়াতে আপোনাৰ পেণ্ডেল মৰা নাৱৰ পৰা আদি কৰি আছে কিবাকিবি দিছে ধুনীয়া শাৰী শাৰী গছ একদম পূৰা এটাই ভাল লাগে ইয়াত পূৰা চাফ চিকুণ একদম ধুনীয়া ক্লিন নিট এণ্ড ক্লিন সেইকাৰণে ভাল লাগে সময় কটোৱাৰ বাবে আৰু মোৰ পিছফালে আছে এটা ধুনীয়াকৈ মেলা টাইপ আছে কিবাকিবি চকৰি আছে আৰু কিবা এই আছে কিবাকিবি মানে দেখাই আছোঁ চাই থাকক বস্তু এটা দেখিছোঁ এইটো বহুত ভাল এইটো মানে একদম ওপৰ পাতলে জপিয়াই থাকিব পাৰে ফালে আছে এয়া এখন ৰথৰ এইটো মানে আপোনাৰ হেৰি দৃশ্যটো দেখুৱাইছে এটা ৰুক্মিণী হৰণৰ দৃশ্যটো দেখুৱাইছে শ্ৰীকৃষ্ণ ৰুক্মিণী আছে আৰু সাইডতে এয়া ৰুক্মবীৰ হ'ব ৰুক্মিণী ককায়েক হৰ্ণৰ ৰুক্মিণী হৰ্ণৰ দৃশ্যটো দেখুৱাইছিলে এই দৃশ্যটো আছিলে এই মূৰ্তিভাগ আছিলে একদম গেটৰ সন্মুখতে গতিকে যিহেতু সতী সাধনী কলাক্ষেত্ৰ গতিকে এই মূৰ্তিভাগ অঁতৰাই এতিয়া সতী সাধনী মানে মূৰ্তি স্থাপন কৰিছে হয়তো পাছলৈ এই ভাগ ধুনীয়াকৈ স্থাপন কৰিব কোনোবা এটা সুন্দৰ জেগাত বৰ্তমান সুন্দৰকৈ ৰাখিছে
চাগে আৰু অলপ ভালকৈ ৰাখিব। বাইদেউ পোৱালি হ'বলৈ মন গ'ল, এনেও পোৱালিয়ে বাৰু জেগাতে ৰৈ দিলে হ'বকৈ নাবাঢ়িলে। মিনি চুইমিং পুল ওপৰৰ পৰা জাপ দি আৰু ধামকৈ পৰি দিয়ে। বৰ্তমান বন্ধ আছে, চালু কৰিব চাগে 2 দিনৰ পিছতে আৰু। মুকলি স্পেচ কিবা অনুষ্ঠান প্ৰতিষ্ঠান হ'লে ইয়াতে কৰে।